হেল্ল' ভালনে আপোনালোকৰ? এইকেইদিন যে ইমান ব্যস্ত আছিলোঁ নহয়, ভিডিঅ' দিবলৈকে সময় নাই। কলেজত আকৌ স্পট এডমিশ্যন আৰম্ভ হ'ল যে, সেইকাৰণে ল'ৰা ছোৱালীবোৰ দেখিছেনে কিমান আহিছে? স্পট এডমিশ্যন বুলি দেখিছে নাই? খোৱাহে কথা আজি একদম ইফালে কি আনিছে, ৱাও! এডমিশ্যন ষ্টাৰ্ট হৈছে আৰু মানে আমাৰ খুৰাহঁতে বহি চহি লৈ ৰেডি হৈছে। এডমিশ্যন বুলিতো নোখোৱাকৈ নাথাকিলে নহ'ব হয় নাই বাৰু? ৰাতিপুৱা 9টাতে আহা, সকলোৰে ভোকো লাগিছে, সেইকাৰণে মাজতে সময় উলিয়াই খাই লৈছোঁ। অফিচত কেইটা বাজিলে চাবনে? 8:08লৈকে আমি কাম কৰি আছো। আমি ইমান ৰাতি অফিচৰ পৰা গৈ আছো। এতিয়া কেইটা বাজিলে? 8:15। ৰাতি হোৱাত মোক আকৌ খুৰা এজনে একদম গেটৰলৈকে থৈ গ'লহি। চেহেৰা দেখিছেনে? সঁচাকৈ দেই, এডমিশ্যন বুলি ক'লে যে কিমান কাম থাকে। ৰাতিপুৱা 9টাতে যোৱা, এতিয়া এই ৰাতি 9টা বজাত ৰুম সোমাইছোহি। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।